আৰু কাবাডী কোকৰাঝাৰ SAI Centreৰ পৰা উইথড্ৰ কৰা বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু এইটো আমি সহজে মানে একচেপ্ট কৰিব পৰা নাই যে য'ত কোকৰাঝাৰত ফুটবলৰ কাৰণে এটা ইতিহাস আছে ফুটবল অসমত বা উত্তৰ পূৰ্বাঞ্চলত যেতিয়াৰ পৰা ফুটবল খেলিছে সেই সময়ৰ পৰা বা তাৰ আগৰে পৰাই কোকৰাঝাৰত ফুটবল খেলি আছে ট্ৰেডিশ্যনেলি তো আজি SAI Centre যিবিলাক বিভিন্ন ঠাইত আছে এই SAI Centreবিলাকত অলপ স্পেচিয়েল থাকিব লাগে আৰু সেই স্পেচিয়েলিটিটো হৈছে কোনটো অঞ্চলত ধৰি লওক হাৰিয়ানাত যদি SAI Centre আছে তাত হয়তো ৰেছলিংটো হ'ব পাৰে কোকৰাঝাৰত যদি SAI Centre আছে এইটো ফুটবলটো হ'ব পাৰে চ' তেনেকুৱা ঠাই বিশেষকৈ অলপ স্পেচিয়েলাইজড এটা বিষয় থাকে তো আমাৰ কোকৰাঝাৰখন ফুটবলৰ কাৰণে পপুলাৰ হয় আৰু ইতিমধ্যে এই যোৱা বছৰহে আমাৰ সন্তোষ ট্ৰফি হৈ গ'ল এই বছৰহে চ' আমি ISPL কৰিলোঁ আৰু আমাৰ গাঁৱে ভূঞে চবতো ফুটবল চলে কাবাডীও চলে তো সেইকাৰণে যিটো আমাৰ SAI অথৰিটি অফ ইণ্ডিয়া ফুটবল আৰু কাবাডীটো উইথড্ৰ কৰিব বিচাৰিছে সেইটো আমি বিৰোধিতা কৰিছোঁ আমাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া ইতিমধ্যে এই কথাটোক লৈ পেলাই যিটো স্পৰ্টছ মিনিষ্টাৰ অফ ইণ্ডিয়া তেখেতলৈ পত্ৰ প্ৰেৰণ কৰিছে আমিও আমাৰ যিটো আছে SAI অথৰিটি অফ ইণ্ডিয়া সন্দীপ প্ৰধান ডাঙৰীয়াক আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আজি আবেলি আমাৰ স্পৰ্টছ মিনিষ্টাৰ কেন্দ্ৰীয় ইউনিয়ন স্পৰ্টছ মিনিষ্টাৰ আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি পত্ৰ প্ৰেৰণ কৰিম ষ্টাডি কৰি কিহৰ ভিত্তিত এনেকুৱা কামবিলাক কৰিছে যে লখিমপুৰৰ পৰা বক্সিংটো উইথড্ৰ কৰিব কোকৰাঝাৰৰ পৰা স্পৰ্টছটো ফুটবলটো উইথড্ৰ কৰিব চ' লখিমপুৰত বক্সিংটো কি কাৰণত উইথড্ৰ কৰিছে আমি এইটো নাজানো কোকৰাঝাৰতো ফুটবলটো কি কাৰণত উইথড্ৰ কৰিব বিচাৰিছোঁ আমি নাজানো গতিকে যদি তেখেতসকলে ভাবিছে যে SAI Centre নহ'লেও ফুটবলটো ভালকৈ চলিব চবে ৰাইজে ফুটবল খেলে এইটোতো ভাল কথা নহয় কাৰণ যিটো য'ত পটেঞ্চিয়েলিটি আছে য'ত কেপাচিটি আছে সেইটো অলপ ছাপৰ্ট দিব লাগে গতিকে ফুটবলত যদি অলপ ছাপৰ্ট দিয়া যায় আমাৰ অঞ্চলৰ পৰা দুৰ্গা বড়ো খেলিছিলে ISLত চ' নেশ্যনেল প্লেয়াৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ আমাৰ অঞ্চলৰ পৰা ফুটবলত ওলাইছে গতিকে এনেকুৱা সময়ত য'ত আমি চৰকাৰীভাৱেও ফুটবলটো গুৰুত্ব সহকাৰে লোৱা হৈছে এনেকুৱা সময়ত যদি ফুটবলটো SAIৰ পৰা গুচাই দিয়ে সেইটো অলপ দুখজনক কাহিনী হ'ব কাৰণ এইবাৰহে আমি কোকৰাঝাৰ SAI Centreত ইতিমধ্যে আমি আপোনালোকে দেখিছে তাত ফ্লাড লাইট লগোৱা হৈছে যিটো নেকি আমাৰ গধূলি টাইমতো ভালকৈ খেলাটো খেলিব পাৰে চ' তেনেকুৱা ব্যৱস্থাবিলাক আমি কৰিছোঁ চ' এনেকুৱা সময়ত SAI অথৰিটিক আমি অনুৰোধ কৰিছোঁ যে কোনো কাৰণত যাতে কোকৰাঝাৰ SAI Centreৰ পৰা ফুটবল আৰু কাবাডী উইথড্ৰ কৰা নহয় এইটো আমি অনুৰোধ কৰিছোঁ